অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ। অতি চমু উত্তৰৰ প্ৰশ্ন। নম্বৰ 1, ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ কি পৰিৱৰ্তন হৈছিল? উত্তৰ, টকা বা মুদ্ৰাৰ মাধ্যমত কৰ সংগ্ৰহ কৰা হৈছিল। নম্বৰ 2, কোন চনত মফট মিলছ অসমলৈ আহিছিল? উত্তৰ, ১৮৫৩ চনত মফট মিলছ অসমলৈ আহিছিল। নম্বৰ 3, কেৱাসকল কোন আছিল? উত্তৰ, কেৱাসকল মাৰোৱাৰী সম্প্ৰদায়ৰ লোক আছিল। নম্বৰ 4, অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ কোনে নেতৃত্ব দিছিল? উত্তৰ, মণিৰাম দেৱানে ১৮৫৭ চনৰ অসম বিদ্ৰোহৰ নেতৃত্ব দিছিল। নম্বৰ 5, ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কোন আহোম ৰাজকোঁৱৰক পুনৰায় আহোম সিংহাসনত বহুৱাব খুজিছিল? উত্তৰ, কন্দৰ্পেশ্বৰ সিংহক। নম্বৰ 6, মণিৰাম দেৱানক কোন বাঙালী মুক্তিয়াৰে সহায় কৰিছিল? উত্তৰ, মণিৰাম দেৱানক মধু মল্লিক নামৰ বাঙালী মুক্তিয়াৰে সহায় কৰিছিল। নম্বৰ 7, মণিৰাম দেৱানৰ লগত কোন ফাঁচীকাঠত ওলমিব লগা হৈছিল? উত্তৰ, পিয়লি বৰুৱা। নম্বৰ 8, কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল? উত্তৰ, কেপ্তেইন হলৰইডে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল। অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ উল্লেখ কৰা। উত্তৰ, অসমৰ বিদ্ৰোহীসকলে প্ৰয়োজনীয় অস্ত্ৰ-শস্ত্ৰৰ যোগান পোৱা নাছিল। নম্বৰ খ, বিদ্ৰোহীসকলৰ কাৰ্যপন্থাসমূহ গোপন হৈ থকা নাছিল। কোন চনত অসমত টিকট কৰ আৰু আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল? উত্তৰ, ১৮৫৮ চনত টিকট কৰ আৰু ১৮৬০ চনত আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল। লেফটেনেণ্ট ছিংগাৰ কোন আছিল? উত্তৰ, নগাঁৱৰ সহকাৰী উপায়ুক্ত আছিল। ফুলগুৰিৰ ধেৱা কেতিয়া সংগঠিত হৈছিল? উত্তৰ, ১৮৬১ চনত। নম্বৰ 14, ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? উত্তৰ, ১৮৯৩ চনত। লছিমা ক'ত অৱস্থিত? উত্তৰ, উত্তৰ কামৰূপৰ সৰুক্ষেত্ৰী মৌজাত লছিমা অৱস্থিত। 16 নম্বৰ, লছিমাৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? উত্তৰ, ১৮৯৪ চনত। 17 নম্বৰ, পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? উত্তৰ, ১৮৯৪ চনত। 18 নম্বৰ, ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ কোনে নেতৃত্ব দিছিল? উত্তৰ, উকিয়াং নবা। 19 নম্বৰ, ১৮৮১ চনৰ উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ কোনে নেতৃত্ব দিছিল? উত্তৰ, শম্ভুধন কছাৰী। ত্ৰিকেন্দ্ৰজিতক কোনে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল? উত্তৰ, ব্ৰিটিছ চৰকাৰে। 21 নম্বৰ, জে. ডব্লিউ. কুইণ্টনক কোন চনত হত্যা কৰা হৈছিল? ১৮৯১ চনত।